বেৰৰ চুকবিলাকলৈ চালোঁ। কেউফালে কেঁচুমতা। বৌগৰাকীয়ে শুকান নাৰিকল পাতেৰে জুই ধৰি একাপ লাল চাহ বনাই দিছে আৰু চাহকাপ ধোঁৱা ধোঁৱা গোন্ধাইছে। তলসৰা ফুল নামৰ এই উপন্যাসখনৰ জন্মৰ অকণমান কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। প্লিজ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। তেতিয়া ক'ভিডৰ সময়, যেতিয়া ঘৰত থাকি আমনি লাগে, এখেত আৰু মই অলপ বাইকেৰে ওলাই যাওঁ পথৰুৱা ৰাস্তাৰে। এনেদৰে যাওঁতে যাওঁতে এদিন আৱিষ্কাৰ কৰিলোঁ যে আমাৰ এজন দাদা থাকে তাত পামুৱালি জেগাত, দাদাৰ ঘৰলৈ যাম। তাৰপিছত সেইমতে গ'লোঁ, গৈ দাদাৰ ঘৰত সোমালোঁ আৰু ঘৰটো মানে এটাই কোঠা, তাতে ভাতো ৰান্ধে, বিচনাও আছে। চাৰিওফালে চকু ফুৰাই দেখিলোঁ যে পামুৱালি ঘৰ, এখন ঘূনে খোৱা তক্তাপোষ্ট আৰু এখন বাঁহৰ দৰ্জাখন খুলি দিলে কেৰ 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 শব্দ কৰে। এটা বাঁহৰ দুৱাৰ দলি, তাৰপিছত এটা নিমখ থোৱা বাঁহৰ চুঙা, তাৰ ওচৰতে আছে 3টা মানে ভগা ইটা পাৰি পেলাই এটা চৌকা উধান বনাই থৈছে আৰু এটা ভঙা শিলৰ ওপৰত এখন উৰলি যোৱা বহি আছে। সেই হয়তো ভগৱানৰ নাম লিখি থৈ দিছে, সেইখন হয়তো থাপনা তেওঁলোকে পুৱা গধূলি প্ৰাৰ্থনা কৰে ভগৱানক। তাৰপিছত এফালে দেখিলোঁ যিটো চৰু তেওঁলোকে ভাত বনায়, সেই চৰুটোৰ কান্ধটো এৰাই যোৱা, মানে ইমান মানে এটা মানে ভাল লগা কিবা এটা যেন বিচাৰি পাইছোঁ মই, তেনেকুৱা লাগিল। আৰু বৌগৰাকীৰ মুখত মানে কেৱল হাঁহি দেখিলোঁ, মৰম আৰু হাঁহি। তেওঁলোকৰ জীৱনত মানে একোৰে যেন আৰু বেছি প্ৰয়োজন নাই, মোৰ অনুভৱটো তেনেকুৱা লাগিল। ইমানতে যেন তেওঁলোক বহুত সুখী। মোৰ খুব ভাল লাগিল তেওঁলোকৰ পৰিৱেশটো। তাৰপিছত মনটো মানে ইমান বেছি মানে আৱেগেৰে ঢাকি পেলালে, মই মানে মুক্ত হ'ব নোৱাৰিলোঁ। মই জন্ম হৈছিলোঁ গাঁৱত, মোৰ ডাঙৰ দীঘল হোৱাৰ সৌভাগ্য হৈছিলে গাঁৱতে, গতিকে তেনেকুৱা পৰিৱেশ মোৰ খুব ভাল লাগে। আৰু এই পৰিৱেশটো, এই ঘৰটো মোৰ মনেৰে এখন নতুন ঘৰৰ লগত মই কানেক্ট কৰি পেলালোঁ। মই ভাবিলোঁ এই ঘৰখনক লৈ, এটা গাঁৱৰ পৰিৱেশক লৈ, এই পৰিৱেশটোক লৈ মই এখন মানে উপন্যাস ৰচনা কৰিম। সেইদিনাই মই সিদ্ধান্ত কৰিলোঁ। আৰু এই উপন্যাসখন মই এটা সত্য ঘটনাৰ আধাৰত ৰচনা কৰিম। যিহেতু মই সত্য ঘটনা বহুতেই আছে মোৰ মনত, কানেক্ট কৰি দিলেই হ'ল। গতিকে সেই মোৰ সত্যতাৰে এটা ঘটনা, মই ভাল পোৱা, মোৰ মনত সাঁচ বহুওৱা এটা ঘটনা মই চিলেক্ট কৰি ল'লোঁ আৰু সেই ঘৰখনৰ লগত মই কানেক্ট কৰি পেলালোঁ। তেনেকুৱা পৰিৱেশতো সাধাৰণতে একো বিচাৰি পোৱা নাযায়, কিন্তু নাজানো কিয় মই আগৰ পৰাই কোনেও বিচাৰি নোপোৱা পৰিৱেশত মই বহুত কিবা কিবি বিচাৰি পাওঁ। খালী ঠাইবিলাকত মই নিজক কানেক্ট কৰিব পাৰোঁ, খালী ঘৰবিলাকত মই নিজক কানেক্ট কৰিব পাৰোঁ। আৰু সেইকাৰণে চাগে মই খুব বেছি একো নিবিচাৰোঁ, মোক একো নালাগে, খুব বেছি মোক একো নালাগে। গেপটোতে মই কিবা পোৱা যেন অনুভৱ কৰোঁ। গতিকে মই খুব উচ্চ আকাংক্ষা থকা মানুহ নহয়। আৰু সেইমতে এইখন তলসৰা ফুল নামৰ এই উপন্যাসখন মই ৰচনা কৰিলোঁ। আৰু মোৰ খুব ভাল লগা এটা অনুভৱ, এই উপন্যাসখন ৰচনা কৰাৰ যিটো মুহূৰ্ত, সেই মুহূৰ্তটো মোৰ খুব ভাল লগা এটা অনুভৱ। গতিকে আপোনালোকৰ আগত এই কথাখিনি সেইকাৰণে ক'লোঁ, কি ভাবে কমেণ্ট কৰি জনাব। আৰু আজিলৈ আহোঁ, নমস্কাৰ, সকলো ভালে থাকক।